Hello and welcome to my new homemade recipe video that is Kalakan making at home. Tar kane ingredients lagibo amak 1 liter gakhir, lemon juice 4 চামুচ আৰু 2 চামুচ চেনি. এয়া গাখীৰ উতলিবলৈ দিছো. গাখীৰখিনি যেতিয়া উতলিব তাত নেমুৰ ৰসখিনি ঢালি দিব লাগিব. Add the lemon juice. কিছু সময় এনেকে লৰোৱাৰ পিছত ঢাকনি বন্ধ কৰি থলে যেতিয়া গাখীৰখিনি ফাটি যাব এখন চেকনি লৈছো আৰু চেকনিখনত আমি এখিনি ঢালি দিছো. এতিয়া এখিনি আমি পানীৰে ধুই দিম যাতে নেমুৰ সাইট্ৰিক এসিডটো ইয়াৰ পৰা গুছি যায়. या পানীৰে ধুই দিছো. এতিয়া অন্য এটা পাত্ৰত আগতে বইল কৰি থোৱা গাখীৰ 2 কাপ মান দিছো. দি এখিনি উতলিবলৈ দিব লাগিব যাতে ই ডাঠ হৈ যায়. উতলি ডাঠ হৈ যায়. আজি আপোনালোকক এটা গাখীৰ উতলোৱা এটা টিপছ এটা কওঁ. যেতিয়া আপুনি চামুচখন এনেকে থৈ দিব গাখীৰ উতলিবলৈ দি তেতিয়া গাখীৰখিনি উতলি নাহে, পৰি না যায়. ইয়াত আমি সামান্য ইলাচি গুড়ি দিছো. বেছি পৰিমাণৰ দিলে হয়তো ভাল নালাগিব পাৰে. এয়া চেনি মিহলাইছো এতিয়া. After adding sugar, চেনি মিহলোৱাৰ পিছত এতিয়া আমি গাখীৰখিনি ইয়াতে মিহলাইছো. ফাটা গাখীৰখিনি আৰু এখিনি লৰাই থাকিম যেতিয়ালৈকে ই এটা পেষ্ট তৈয়াৰ হৈ নাযায় তেতিয়ালৈকে ইয়াক আমি লাহে লাহে লৰাই থাকিম. এটা সব ইয়া পেষ্ট হ'বলৈ ধৰিছে আৰু যাতে তলত বহি না যায় সেইকাৰণে লৰাই থাকিবই লাগিব মাজে মাজে. এতিয়া এখন প্লেট এখনত সামান্য পৰিমাণৰ ঘি লৈছো. ঘি লৈ ইয়াত ঘহিব লাগিব যাতে পিছত কালাকানখিনি ঢালি যেতিয়া কাটিম আমি ই সহজতে উঠি আহে. ঘিখিনি মই ঘৰতে বনাইছো. যদিহে আপোনালোকে ইয়াৰ কেনেকৈ বনাব পাৰি চাব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচনত লিংকটো দি দিছো, চাব পাৰিব. এয়া গাখীৰৰ হে পেষ্টটো কালাকান্দৰ পেষ্ট তৈয়াৰ হৈ আহিছে প্ৰায়. এতিয়া প্লেটখনত ইয়াক ঢালি দিম. ঢালি দি বহলাই দি পেলাই সকলো ফালৰ পৰা তাক ঠেকি দিব লাগিব. সকলো ফালৰ পৰা ভালকে ঠেকি দিলে ই গুট খাই যাব আৰু ইয়াত আমি কিছু ডেকোৰেশন কৰিব পাৰো. যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছেৰে আমি ডেকোৰেশন কৰিম. মই বাদাম লৈছো আৰু কিসমিস লৈছো অলপ. या কালাকান্দৰ ওপৰত ডেকোৰেশন কৰিছো. কৰি ইয়াক ৰেফ্ৰিজাৰেটৰত প্ৰায় 5-6 ঘণ্টা থৈ দিব লাগিব. এয়া থোৱাৰ পিছত 5-6 ঘণ্টা থোৱাৰ পিছত এয়া উলিয়াই আনিছো আৰু তাক পিচ পিচ কৰিব লাগিব. এতিয়া
এই চাওক কালাকান আকাৰত হৈ গৈছে। এনেদৰে ঘৰতেই আমি কিছু বস্তু বনাই খাব পাৰোঁ। এয়া কালাকানৰ পিচ হৈ গৈছে, সুস্বাদু কালাকান। ঘৰতে কিছু বস্তু বনাই খাব লাগে, কাৰণ বজাৰত ইমান বিশুদ্ধ বস্তু পোৱা নাযায়। হয়তো গাখীৰ ভেজাল হ'ব পাৰে, নহ'লে বা কালাকানটোৱে বাহি হ'ব পাৰে। গতিকে আমি ঘৰতে এনেকৈ বস্তু কিছুমান বনাই খাব পাৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, যাতে আপোনাৰ আপোনজনে ঘৰতে কালাকান বনাই খাব পাৰে।